হেল্ল' গাইজ, মই দীপ্তি বৰা আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। কচু থুৰ মাছৰ মাথা দি বনোৱা। আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। আহক এতিয়া আমি ভিডিঅ'টি কেনেকৈ প্ৰস্তুত কৰি লৈছোঁ চাওঁ আহক। কচু থুৰটো ধুনীয়াকৈ কৰি লৈছোঁ, কাটি কৰি আপোনাৰ তাৰ লগত আছে মচন্দৰী, মধুসোলং আৰু কণবিলাহী। তাৰপিছত তাৰ লগত আছে আপোনাৰ নহৰু অলপ আৰু আদা অকণমান। তাৰপাছত এতিয়া আপোনাৰ দিম মাছৰ মাথা, লগত দিম মাছৰ মাথা আৰু এয়া চাব পাৰে এতিয়া আপোনালোকে নহৰু আৰু আদা থেতেলিয়াই ল'ম। কচুটো এতিয়া লগত যিমানখিনি মই সামগ্ৰী কৰি লৈছোঁ গোটেইখিনি আপোনাৰ মই অলপ সিজাই লৈছোঁ আৰু অকণমান বেছি সময় নালাগে, অকণমান ঢাকনা মাৰি দিছোঁ। দিয়াৰ পিছতে আপোনাৰ লগতে আপোনাৰ কেঁচা জলকীয়াটো আপোনাৰ মোৰ জোখত দিছোঁ আৰু মই যিটো মানে পৰিমাণ হিচাপত দিছোঁ, 2টা দিছোঁ। আপোনালোকৰ হ'লে যদি ভাল পায় আপোনালোকে জলকীয়াটো অলপ বেছিকৈ দিব পাৰে। চাব পাৰে মোৰ কচুখিনি সিজোৱা হৈ গ'ল। এনেই জাষ্ট লৰাই বগৰাই দিলোঁ আৰু এতিয়া আপোনাৰ মাছৰ মাথাটো ভাজি পেলাই আপোনাৰ কচুৰ যিখিনি মই জহাই থৈছিলোঁ সেইখিনি আপোনাৰ তাৰ লগত আপোনাৰ দি দিম। সম্পূৰ্ণ মানে দুইখিনি মিক্স কৰি দিম, আপোনাৰ মাছৰ মাথাটো আৰু সিজোৱা সেইখিনি। আৰু মাছৰ মাথাটো আপোনাৰ ভজা হৈ গ'ল, কচুখিনি সিজাই থোৱা লগত মিলাই পেলাই দিলোঁ। আপোনাৰ মাছৰ মাথাটো গুড়ি কৰি যিখিনি মই ভাজি লৈছিলোঁ সেইখিনি মিলাই অলৰেডি হৈ গ'ল। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব। লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।